বিল্ডিং বনাবলৈ হ'লে প্ৰথমতে এনেকৈ গাঁত খুন্দি লয়। 3 তলা বিল্ডিং হ'লে 5 ফুট হ'লে হৈ যায় আৰু 3 তলা 4 তলা ধুনীয়াকৈ হৈ যায়। এইটো যাত্ৰা পোষ্ট বুলি কয়। হালধীয়া কাপোৰ এখন লগোৱা আছে। গাঁত খান্দাৰ পিছত এনেকৈ ইয়াতে এই ডাঙৰ ডাঙৰ শিলবোৰ এনেকৈ আনি এইবোৰ যে দেখিছে আৰু ইয়াতে বালি মিক্স কৰি এই বালু আৰু শিল মিক্স কৰি ইয়াতে দিয়া হয়। ইয়াতে ডাঙৰ ডাঙৰ শিলৰ ওপৰত সৰু সৰু শিল আৰু বালি মিক্স কৰি ইয়াতে দিয়া হয়। তাৰপিছত এনেকৈ তাৰ ওপৰত এই পোষ্টটো লগাই চাইডত ঢালাই কৰি দিয়া হয়। এই পোষ্টৰ ৰডবিলাক তলত গাঁঠি দিব গাড়ীখনত ধুনীয়াকৈ। পোষ্টৰ ৰডবিলাক যাতে তাতে ধুনীয়াকৈ লগ লাগি থাকে। লোহাৰ ৰডৰ নেট দিয়াৰ আগত এনেকৈ ডাঙৰ ডাঙৰ শিলৰ বোল্ডাৰ পাৰি দিয়া হয়। ভেটিটো কেনেকৈ বনাইছে চাওকচোন। সুন্দৰকৈ চাৰিওপিনৰ পৰা মছলা দি এনেকৈ কাঠেৰে কোবাই 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 সমান কৰি দিয়া হয়। আৰু এইটো বস্তু ধ্যান ৰাখিব লাগে যাতে ওপৰৰ পৰা এনেকৈ হেলনীয়াকৈ গুচি যায় আৰু অলপ ওখ হ'লে ভাল। বাঁহেৰে এনেকৈ মছলা আনি আছে। এখন বস্তাত মানে এনেকৈ দুফালে ৰছী লগাই লৈ মাজেৰে বাঁহডাল সোমাই এনেকৈ মছলা আনি ঢালি দি আছে। এনেকৈ ৰিংটো লগাই বঢ়িয়াকৈ ৰডকেইডাল এনেকৈ দি দিছে। ইয়াত ৰিংবিলাক লগাইছে। মিস্ত্ৰী ভালনে খবৰ? ভালে। এইটো কি হ'ব? এইটো পোষ্ট হ'ব। এই খাৰুটো গাঁঠিব লাগিব নহয় ৰিংটো গাঁঠি দিব লাগিব তাত। আৰু এইটো মানে এই গাঁতবিলাকত বহিব ন? বহিব। ডাম্পাৰেৰে এয়া বালি পেলাইছে। পোষ্টটো ইয়াতে লগাই দিব। এতিয়া পোষ্টটো সমান কৰিব পুৰা চিধাকৈ লেবেলত কৰিব। এনেকৈ চিধা হ'ব লাগিব। লেবেল চাই চিধা কৰি দি ইয়াতে মানে মছলা দি দিব। ঠিক আছে তুমি ৰাখি যাই আছা বা বঢ়িয়া দে। এতিয়া তলত জালি বহাব। জালি বহাবৰ কাৰণে আমি খুব সাৱধান হ'ব লাগে যাতে ওপৰৰ মাটিখিনি খহি নাযায়। কাৰণ তলত আমাৰ ঢালাই আছে। ঢালাইৰ ওপৰত মাটি পৰিলে প্ৰব্লেম আহি যাব পাৰে কিছুমান। আৰু জালিখন বেছি ডাঙৰ হ'লেও বেয়া। যাতে গাঁতটোৰ চাৰিও চাইডে নালাগে এই জোখত বনাব লাগিব। গতিকে সেই দিশৰ পৰা আমি অলপ নজৰ দিব লাগিব। চাবি দেই হেৰি আছে কিন্তু গুণা আছে কিন্তু। ৰাতি বৰষুণ হৈছিল। গতিকে বৰষুণৰ কাৰণে অলপ পানী ভৰ্তি হৈছিল। মছলাটো শুকানকৈ বনাইছে সেইকাৰণে যাতে বনোৱাত সুবিধা হয়। তথাপিতো এই ক্ষেত্ৰত আমি অলপমান গুৰুত্ব দিয়াটো দৰকাৰ বা ধ্যান দিয়াটো দৰকাৰ। কাৰণ বেছি শুকান মছলা দিলে কামটো বেয়া হয়। যাতে বেছি শুকান নকৰে। কিছুমান মিস্ত্ৰীয়ে মানে বৰষুণৰ পানী থাকিলে এনেকৈ পানী নিদিয়াকৈ শুকানকৈ মছলাটো আনি মানে পানী নিদিয়াকৈ বনাই দি দিয়ে। তেতিয়া মানে কামটো বেয়া হয়। কিন্তু কামটো সোনকালে হয়। ওচৰৰ তলত জালিৰ ওপৰত যিটো ভেটি বনাই ওখকৈ সেইটো মানে প্ৰত্যেকটো সমান হ'ব লাগে। কেইটামান অলপ সৰুকৈ বনাইছিল। গতিকে আমি কৈছিলোঁ ডাঙৰকৈ বনাব লাগে। গতিকে এই যিটো আকৌ ডাঙৰকৈ বনালে সেইটো আকৌ লাগাতকৈ বেছি ডাঙৰ কৰিলে। গতিকে সেই ক্ষেত্ৰত মানে মিস্ত্ৰী অলপ সাৱধান হ'ব লাগে যাতে মালিকেই যেনেকৈ বিচাৰে সেনেকৈ দিব লাগে। আৰু বস্তু এনেকৈ বনোৱাৰ পিছত ইয়াত মাটি জাপি দিয়া হ'ব ধুনীয়াকৈ। গোটেইকেইটা পোষ্ট মই ওচৰৰ পৰা দেখাইছোঁ। এনেকৈ চাৰিওপিনৰ পৰা কেমেৰাটো ঘূৰাই দেখাই দিছোঁ।
এটা পানী দিয়া হৈছে আৰু বৰষুণো দিছে বৰষুণ পৰিলে ভালকৈ পানী পায় বস্তুৱে আৰু আমি যদি বৰষুণ নিদিয়ে তেতিয়া আমি পাইপেৰে হওক বা পাইপ মানে মটৰেৰে হওক বা আমি বাল্টিৰে আমি কলৰ পৰা বা পুখুৰীৰ পৰা আনি দিব লাগিব পানী যিমানে দিয়া হয় কামটো সিমানে মজবুত হয় মাটি দি থাকোঁতে এটা কথাত আমি নজৰ দিব লাগে যে যাতে জাবৰ জোথৰ বা গেলা বস্তু ইয়াতে নোসোমায় বা প্লাষ্টিক জাতীয় সামগ্ৰী যাতে ইয়াত নোসোমায় চাফ চিকুণ বৰ্তাই ৰাখি আমি ধুনীয়াকৈ অকল মাটি পৰিলে ভাল আৰু শিল আছে তাতে এটা ডাঙৰ শিল একদম এওঁলোকক চিখৰ এক পেকেট আৰু এনেকৈ চিপছ আনি দিলোঁ এই পোষ্টত মাটি ফিল আপ কৰি আছে এটা শিল ওলাইছিল কিন্তু এওঁলোকে চেষ্টা কৰিলে বহুত শিলকেইটা উঠাব ডাঙৰ শিল আছে ইয়াতে কিন্তু নোৱাৰিলে বহুত ডাঙৰ এইখিনি তাৰমানে বানপানী ভাঙোতে চাগে এইখিনি জেগাত বহুত শিল আছিল চাগে এইখিনি জেগাত মাটিখিনি ফিল আপ কৰা হোৱাৰ পিছৰ দৃশ্য ওখকৈ আলি বনাই দিছে সেইটো ফিল আপ কৰা হোৱাৰ পিছত ইটো বছৰৰ পৰা সিটো বছৰলৈ এনেকৈ ইয়াৰ ওপৰত বিম বহিব আগতে মাটিটো থেৰমুচ কৰি ল'ব তাৰ ওপৰত এই শিলটো পাৰি তাৰ ওপৰত ঢালাই দিব ঢালাই এইটো ঢালাই দিব মানে তাৰ ওপৰত তাৰমানে কি এই ৰড দিব ৰড দি তাৰ ওপৰত মানে সেইটো বিম বনাই দিব বিম বনোৱা দেখাম মই বাৰু এনেকৈ ইয়াত পাৰি দিছে শিলবিলাক পাৰি দিছে দি ইয়াত ওপৰত মানে কি হ'ব ৰডেৰে কাঠি বিম বনোৱা হ'ব বিম বনোৱাৰ ক্ষেত্ৰত আমি বহুত সাৱধানতা অৱলম্বন কৰা দৰকাৰ এই ৰডটো যে আছে এই ৰডটো বিমত দিয়া হ'ব